আপোনাৰ গভৰ্ণমেণ্ট ইজ ইয়ৰ গভৰ্ণমেণ্ট ইজ ফেইলিয়াৰ আপুনি বান্ধি দিব নোৱাৰিলে আপুনি আমাক অল্টাৰনেটিভ ৰাস্তা দেখাই দিব নোৱাৰিলে আপোনাক ৰিহেবিলিটেট আপোনাক কৰি দিব নোৱাৰিলে আপুনি কিন্তু আপোনাৰ উস্তাদ কি হয় ঘৰ ভাঙাত উস্তাদ ট্ৰাইবেল মানুহক খেদাত উস্তাদ দিছ ইজ ইউ উইল ফেচ ফৰ দিছ আপুনি পাব ইয়াৰ বিনিময় ওৱান ডে অনাৰেবল গুৱাহাটী হাইকোৰ্টে ইভেকশ্যনৰ কাৰণে অৰ্ডাৰ পাছ কৰা আছিলে যিটো PLN নম্বৰ 79 সেই মতে প্ৰমোদ বড়ো ডাঙৰীয়াই আজিলৈকে আপুনিতো অবৰক ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটিৰ পৰা ইভেকশ্যন কৰিব নোৱাৰিলে ইউ আৰ দ্য ফেইলিয়াৰ গভৰ্ণমেণ্ট আপুনি আগতে নন ট্ৰাইবেলক ইভেকশ্যন কৰি দেখাওক হাইকোৰ্টে অৰ্ডাৰ দিয়া আছে আৰু আপুনি ট্ৰাইবেল মানুহক উইদাউট ছাৰ্ভিং নটিছ আপুনি আমাক আকৌ ইভেকশ্যন কৰে আৰু ফ্ৰেংকে ডাঙৰীয়া চাহাবে আৰু শোণিতপুৰৰ পৰা মানুহ আনি পেলাই ইয়াত আপুনি ৰিহেবিলিটেট কৰিছে আমাৰ ক'বলৈ একো নাই কিন্তু আমি ইয়াত বসবাস কৰা এবছৰ দুবছৰ নহয় আমি 40 বছৰ ইয়াত বসবাস কৰি আছোঁ আৰু সেইটো প্ৰুভ কৰিবৰ কাৰণে এইটো আমাৰ অথেণ্টিক ডকুমেণ্ট ইজ এজ এ ইভিডেণ্ট আৰু আপুনি আমাকে চকু চাই তাৰমানে আমি BPFক ভোট দিলে বুলি ভাবিহে আপুনি আমাক ইভেক্ট কৰিছে আৰে বাবা মাটি দিওঁতে আপুনি BPF বা UPF বুলি আমি লোৱা নাই আমি বড়ো মানুহ হিচাপে মাটি পাইছোঁ আমি জনজাতি হিচাপে মাটি পাইছোঁ আমি দুখীয়া মানুহ হিচাপে মাটি পাইছোঁ সেইকাৰণে আপুনি আমাক প্ৰায়ৰিটি দিব লাগে আপুনি আমাৰ কাৰণে ৰজা বড়ো মানুহ য'ত আছে তাতে আপুনি ৰজা হৈছে বড়ো মানুহ নাথাকিলে BPF বা BTR নাথাকিব সেইকাৰণে বড়োলেণ্ডত যিমান মানুহ মৰিছে সেইখিনি অনলি বড়ো মানুহৰ ইণ্টাৰেষ্টৰ কাৰণে কিন্তু আপোনালোকে Your company is not working for the development and welfare of the Bodo people. সেইকাৰণে আমি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি অনাৰেবল হাইকোৰ্টৰ যিটো ডাইৰেকশ্যন দিয়া আছে আপুনি এইটো কমপ্লাই কৰক ছেকেণ্ডলি আপুনি আমাক ইমিডিয়েটলি এইটো জেগাত বেলেগ এটা জেগাত আমাক ৰিহেবিলিটেট কৰি দিয়ক আমাক ক'বলৈ সিমানে আছে থেংক ইউ জয়কুণ্ডী মই ৰাজু দেউৰী অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ এডভাইজাৰ আজি আমি এইটো লাপুগুৰিত আহিছোঁ আহি পেলাই ইয়াত চাইছোঁ যে ইমান আনফৰ্চুনেট যে ট্ৰাইবেল মানুহ বড়ো মানুহ বসবাস কৰি আছে আৰু BTC চৰকাৰে BTR চৰকাৰে আমাক 7 বিঘাকৈ মাটিও ইয়াত এলাউটমেণ্ট দিলে আপোনালোকে চাওকচোন এই মাটিত এলাউটমেণ্ট দিয়াৰ পিছত পানী আহি পেলাই গোটেইখিনি লৈ ৱাছ কৰি দিলে আমি এতিয়া ক'ত যাম আনকি কাজিৰঙাত পানী যেতিয়া হয় হাতী বাঘ বালুক চবে কলৈ গুচি যায় বুঢ়া পাহাৰলৈ গুচি যায় ঠিক এনেকৈ আমি এই লাগুৰি ৰাইজে ট্ৰাইবেল মানুহে বড়ো মানুহে আমি এই গাঁৱলৈ গুচি গৈছিলোঁ যোৱাৰ পিছত আমাৰ গাঁৱটো ছাডেনলি এদিন ফটকৈ হাৰ পাই পেলাই এই UPPL গভৰ্ণমেণ্টে আহি পেলাই গোটেইখিনি ইভেকশ্যন কৰি দিলে এতিয়া আমি সুধিবলৈ বিচাৰিছোঁ যে UPPL গভৰ্ণমেণ্টক যে আপোনাক আমি প্ৰশ্ন এটা সুধোঁ যে আমি বড়ো মানুহ হয়নে নহয় যদি হয় তেতিয়াহ'লে আমাৰ অধিকাৰ আছেনে নাই জীয়াই থাকিবলৈ আৰু ছেকেণ্ড কুৱেশ্যন আমি সুধোঁ সংবিধানত আমাক অলৰেডি লিখি থোৱা আছে সংবিধানত মেনশ্যন কৰি থোৱা আছে আৰ্টিকেল 21 কৈছে ৰাইট টু লাইফ এতিয়া মোৰ ৰাইট টু লাইফটো আপোনালোকে কিয় ভাইলেট কৰিছে ওৱান হেণ্ড ইউ আৰ গিভিং এ প্লট অফ লেণ্ড 7 বিঘা মাটিত এতিয়া গৰু থাকিব নোৱাৰে মানুহ থাকিব নোৱাৰে কোনো থাকিব নোৱাৰে ইয়াতো গোটেইখিনি ধ্বংস হৈ গুচি গ'ল সেইকাৰণে আমি অলপমান ওখ জেগাত আমি গৈছিলোঁ তাত ঘৰ বনাবলৈ য'ত আমি বসবাস কৰিবৰ কাৰণে আৰু এটা দুখৰ কথা যে বড়ো যেতিয়া আন্দোলন কৰিছিলে বড়োলেণ্ড যেতিয়া বিচাৰিছিলে সেই ইভেকশ্যন কৰা মানুহটোৱে সেইজন মানুহে আৰু এই UPPL যিজন এতিয়া মুখ্য বুলি কয় চিফ বুলি কয় বড়োলেণ্ডৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও এই গাঁৱৰ পৰা 1 টকা 2 টকা অৰিয়না লৈছিলে আন্দোলন কৰিবলৈ গড়ে মানুহে ওলাই গৈছিলে নিজৰ অধিকাৰৰ কাৰণে নিজৰ ফ্ৰীডম লাগে বুলি ক'বলৈ নিজৰ ডিগনিটি লাগে বুলি জীয়াই থাকিবৰ কাৰণে মানুহে বিচাৰিছিলে কিন্তু এতিয়া নিজৰ BTR হোৱাৰ পিছত BTC হৈ থকাৰ পিছতো প্ৰমোদ বড়ো 10 বছৰ ষ্টুডেণ্ট লিডাৰ হৈ অহাৰ পিছত ফ্ৰেংকাই যদি বহুতখিনি বছৰ জংঘলত থাকি আহি পেলাই নিজৰ জাতিটোক বচাবৰ কাৰণে তেখেত সংগ্ৰাম কৰিছিলে সেইখিনি আমি তেখেতক ভাল পাইছিলোঁ তেখেতক আমি সাথ দিছিলোঁ তেখেতক সহায় কৰিছিলোঁ কিন্তু সাডেনলি তেখেতে আজি আমাক কিয় ডিসক্ৰিমিনেট কৰিলে আমাৰ গাঁৱটো ইভেকশ্যন কৰিলে কিন্তু এট দ্য সেম টাইম যিবিলাক এজ পাৰ দ্য ইণ্ডিয়ান সান্তালী ককাইবাই সকলো দে আৰ অলসো ট্ৰাইবেল ইন ইণ্ডিয়া বাট দে আৰ ষ্টিল নট ৰিকগনাইজড এজ এ শিডিউল ট্ৰাইব অফ আসাম দেয়াৰফৰ those who are scheduled নিজকে কৈ those Santalis আদিবাসী আমাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰসকলক অসমতো তেখেতসকলক
আপোনাৰ কিবা শিডিউল ট্ৰাইব ৰিকগনাইজ কৰা নাই নহয় শিডিউল ট্ৰাইব যেতিয়া ৰিকগনাইজ কৰা নাই তেতিয়াহ'লে তেখেতসকলক ফৰেষ্ট ৰাইট এক্টত তেখেতসকলৰতো অধিকাৰ নাই নহয় আৰু যদিও দিছে আমাক ক'বলৈ তাত অধিকাৰ নাই কিন্তু আমাৰ গড়টো যদি ইভেকশ্যন কৰে এই সান্তালীসকলৰ গড়টো কিয় ইভেকশ্যন নকৰিলে তেখেতসকলে গাঁৱটো কিয় ইভেকশ্যন নকৰিলে তাত ৰাজবংশীও কেইটামান আছে তেখেতসকলৰ গড়টো আপুনি ইভেকশ্যন নকৰিলে ইয়াত আমাৰ গোৰ্খা মানুহ আছে গোৰ্খা মানুহবিলাকৰ গড়টো আপোনালোকে ইভেকশ্যন কৰিলে আমাক কিয় লাগে আপোনালোকে ইভেকশ্যন কৰিলে আপোনালোকে কিয় বি পি এফ বুলি কৈ পেলাই আমাক মানে আন্দোলন বি পি এফ বুলি কৈ পেলাই আমাৰ গড়টো কিয় ইভেকশ্যন কৰিলে ইভেন হিলাকুত গুৱাহাটীত তাত কংগ্ৰেছৰ বুলিতো কিবা কৰা নাই তাত বিজেপিৰ মানুহকোতো ইভেক্ট কৰিলে হয়নে নহয় আপোনালোকে কওকচোন যদি তাত যদি বিজেপিৰ মানুহৰ গড়টো যদি ইভেক্ট কৰে সিয়াতো তেতিয়াহ'লে কৰক সান্তালীসকলেও ইভেক্ট কৰক কোনোবা আপোনাৰ ইউ পি পি এলৰ পাৰ্টি থকা মানুহকো ইভেক্ট কৰক নেপালীসকলেও ইভেক্ট কৰক চবকে ইভেক্ট কৰক তেতিয়া আমি ক'ম যে য়েছ দেয়াৰ ইজ এ ইকুৱেলিটি দেয়াৰ ইজ এ ল এতিয়া ইয়াত চিধা আপোনালোকে চাওক আমাৰ জীয়াই থকা অধিকাৰটো আপোনালোকে ভাইলেট কৰিছে আপুনি পাহৰি গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া যে যেতিয়া আপুনি ষ্টুডেণ্ট লিডাৰ হৈ আছিলে আমাৰ গাঁৱৰ পৰা কিমান মানুহ গৈছিলে আপোনাক সাথ দিবৰ কাৰণে ৰেল অৱৰোধ কৰিবৰ কাৰণে আমি গৈছিলোঁ ৰাস্তা বন্ধ কৰিবৰ কাৰণে আমি বড়ো মানুহ গৈছিলোঁ কিন্তু আজি আপুনি আজি আমাক এনেকুৱা অন্যায় কৰিব নাপায় সেইকাৰণে উই ৱান্ট টু টেল ইউ উই ৱান্ট টু এপিল ইউ যে আপুনি ডিছক্ৰিমিনেট কৰিব নালাগে প্লিজ ডণ্ট ডিছক্ৰিমিনেট আছ উই আৰ পুৱাৰ পিপুল উই আৰ ট্ৰাইবেল পিপুল উই আৰ ইয়ৰ অ'ন ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ আমি বড়ো মানুহ হয় আমি ট্ৰাইবেল মানুহ হয় আমাৰ জীয়াই থকা অধিকাৰটো আপুনি আমাক ধ্বংস কৰিব নালাগে কিন্তু আপুনি যদি ধ্বংস কৰি থাকে বাৰ কিন্তু আপুনি চাব ওৱান ডে ছেইম কনচিকুৱেঞ্চ ইউ উইল ফেচ এণ্ড ট্ৰাইবেল মানুহ সদায় ভগৱানক বিশ্বাস কৰে আমি ভগৱানক বিশ্বাস কৰিয়ে কাম কৰোঁ কিন্তু আজি আপুনি ৰজা কালিলৈ আপুনি ৰজা হ'ব না প্ৰজা হ'ব হয়তো হৰিচন্দ্ৰৰ ৰজা নিচিনা আপুনি এদিন ৰাস্তাত ঘূৰিব লাগিব ঝুলুঙা লৈ পেলাই সেইকাৰণে আপোনাক আমি হুকিয়াই দিছোঁ আমি ৱাৰ্ণ কৰিছোঁ যে ট্ৰাইবেল মানুহ এজ এ ট্ৰাইবেল মানুহ অনাৰেবল চিএম সদায় কৈ আছে যে ট্ৰাইবেল মানুহ য'ত বসবাস কৰিছে তেখেতসকল মাটিৰ অধিকাৰ আছে বুলি কৈছে আৰু আপুনি আমি য'ত বসবাস কৰিছে আমাৰ মাটি আপুনি ইভেক্ট কৰিছে এইটো কেনেকুৱা কথা আৰু এট এ ছেইম টাইম আপোনালোকে যোৱা দুদিনৰ আগত চাওক যে জোনাইত লখিমপুৰৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া আৰু জোনাইৰ MLA ভুৱন পেগুৱে কৈছে আৱাৰ লেণ্ড আৱাৰ কাণ্ট্ৰি বুলি তেখেতসকলে এটা আৱেৰনেছ প্ৰগ্ৰাম কৰি আছে আৰু আমাৰ লেণ্ড যদি কয় আমি এটা বড়ো মানুহ আমি ইণ্ডিয়ান হয়নে নহয় আমি বড়ো মানুহ ইণ্ডিয়ান হয়নে নহয় আমি যদি ইণ্ডিয়ান হয় তেতিয়াহ'লে মোৰ দেশ বুলি ক'ব মোৰ অধিকাৰ আছেনে নাই আছে মোৰ মাটিক বুলি ক'বলৈ মোৰ অধিকাৰ আছেনে নাই আছে কিন্তু বিজেপিয়ে কয় মোৰ দেশ মোৰ কাণ্ট্ৰি বুলি কৈ আছে মোৰ মাটি বুলি কৈছে কিন্তু ইউ পি পি এলে কৈছে যে ঘৰ ভাঙিবলৈ খেদিব লাগে ইহঁতে ভাঙিব লাগে চুৰদাৰ মাৰ কৰিব লাগে দিছ ইজ নট ফেয়াৰ সেইকাৰণে আমি শেষত এটাই ক'বলৈ বিচাৰিছোঁ আপুনি আমাক দিছিলে 7 বিঘাকৈ মাটি এই 7 বিঘা মাটি আপুনি চব গোটেই নদী লৈ গুচি গ'ল আমি এতিয়া কি কৰি খাম না বিজনেছ কৰিব পাৰোঁ না আলু পিঁয়াজ ৰুব পাৰোঁ কি কৰি খাব পাৰিম আমি জীয়াই থাকিবৰ কাৰণে আপুনি আমাক অল্টাৰনেটিভ ৰাস্তা দিব লাগিছিলে আৰু ছেকেণ্ডলি আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে চকু আছেনে নাই এই ইঞ্জিনিয়াৰবিলাকৰ এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যদি ইয়াত যদি বান্ধ বনাই দিয়াহেঁতেন মাথাউৰি বান্ধি দিয়াহেঁতেন আপোনাৰ এই মাটিত গৈ পেলাই আমি দখল নকৰিলোহেঁতেন আপোনাৰ গভৰ্ণমেণ্ট ইজ ফেইলিয়াৰ আপুনি বান্ধ বান্ধি দিব নোৱাৰিলে আপুনি আমাক অল্টাৰনেটিভ ৰাস্তা দেখাই দিব নোৱাৰিলে আপোনাক ৰিহেবিলেট আপোনাক কৰি দিব নোৱাৰিলে আপুনি কিন্তু আপোনাৰ উস্তাদ কি হয় ঘৰ ভাঙাত উস্তাদ ট্ৰাইবেল মানুহক খেদাত উস্তাদ দিছ ইজ ইউ উইল ফেচ ফৰ দিছ আপুনি পাব ইয়াৰ বিনিময় ওৱান ডে এই মাটিখিনি ধ্বংস হৈ গুচি গ'ল যেতিয়া ভূটানৰ পৰা পানী আহিছে আমাৰ গাঁৱকো একেবাৰে ৱাছ কৰি লৈ গুচি গ'ল সেইকাৰণে আমি এইখিনি আমাৰ মাটি এই মাটিত আমি এতিয়া কি কৰি খাম এই শিলগুটিখিনি আছে আমি শিলগুটি খাম না চাউল খাম না ধান খাম এতিয়া এই শিলগুটিখিনি আমাক বেচিবলৈ চৰকাৰে দিব নেকি নিদিয়ে এই বালি আমাক বেচিবলৈ দিব নেকি নিদিয়ে আৰু আমাৰ ঘৰ বনাম ক'ত আমি গৰু ম'হ ক'ত বান্ধিম ছাগলী ক'ত বান্ধিম মুৰ্গী ক'ত বান্ধিম আমাৰ জেগাই নাই সেই জেগা নাথাকাৰ কাৰণে আমি ওখ জেগাত গৈছিলোঁ কিন্তু সেই জেগাত যোৱাটো লৈ পেলাই আজি আমাক ইলিগেলি ফৰ্চফুলি আমাক আজি এই UPPL গভৰ্ণমেণ্টে আমাক খেদি পঠিয়ালে এইটো আমাৰ ৰাইজৰ এটা খুব দুখ হৈছে আমি খুব বেয়া পাইছোঁ খুব দুখ পাইছোঁ BPLক সেইটো কৰিব নালাগিছিলে কেলৈ আমি বড়ো মানুহ বড়ো আন্দোলনত আমাৰো অঙি বঙি মৰা আছে আমি বড়ো মানুহে কি কৰি দিয়া নাই তেখেতসকলক
যে BPF-ক ভোট দিলে বুলি আমাক খেদিব লাগে এইটো প্ৰশ্ন নহয় আমি কাক ভোট দিছে কাক দিয়া নাই কোনো দেখা নাই কিন্তু পলিটিক্যাল ৰাইট আছে আমি যাকে ভোট নিদিওঁ এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে কিন্তু আমাক জীয়াই থাকিবৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইটটো ভাইলেট কৰিব নালাগে বুলি আমি হেকত হেইটোৱে ক'বলৈ বিচাৰিছোঁ থ্যাংক ইউ सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमजों लोगोसे कुसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुं जानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंनै हेलमेट फ्रि केस होनानै बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन